আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। যদি ৰেচিপিটো ভাল পায় তেতিয়াহ'লে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই 1 পোৱামান মোৱা মাছ লৈছোঁ আৰু মাছখিনি প্ৰথমতে ভাল ধৰণে ধুই লৈছোঁ। ধুই লোৱাৰ পাছত মই প্ৰতিটোৰে ফিছা কাটিছোঁ আৰু তাৰ পেটুখিনি উলিয়াই লৈছোঁ। যদি তাৰ পেটুখিনি থাকি যায় তেতিয়াহ'লে মাছটো খাবলৈ তিতা তিতা লাগিব আৰু খুব ভাল নালাগিব। সেইকাৰণে মই পেটুখিনি উলিয়াই লৈছোঁ। কোনোৱে মাছৰ পেটুটো পিটিকা মাৰি উলিয়াই লয়, কিন্তু তেনেকৈ কৰাতকৈ মই কটাৰী এনেকৈ কাটি লৈ বেছি সুবিধা পাওঁ, সেইকাৰণে তেনেকৈ লৈছোঁ। ইয়াৰ পাছত এখন ডাঙৰ চাকনিত মাছখিনি ধুই লৈ অলপ জোকাৰি পুনৰ ধুইছোঁ। তেতিয়া ইয়াত থকা বাকলিখিনি আঁতৰি যায় আৰু খুব চাফা হয় দেখিবলৈও। এতিয়া এটা পাত্ৰত এইখিনি লৈ নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অলপমান ৰেড চিলি পাউডাৰ দি দিছোঁ। দি ইয়াৰ লগতে গোটা নহৰু আৰু গোটা খুদ জলকীয়া দিছোঁ। তাৰপিছত খুব ভাল ধৰণে গোটেইখিনি সানি পেলাইছোঁ। এতিয়া এখন কলপাত লৈছোঁ আৰু কলপাতখন ভাল ধৰণে ধুলোঁ। ধোৱাৰ পিছতে গেছতে অলপমান সেকি লৈছোঁ যাতে কলপাতখন লেৰেলি যায়, কাৰণ আমি কলপাতত বান্ধি লৈ মাছখিনি পুৰিম আৰু বান্ধোতে তেতিয়া কলপাতখন ফাটি নাযায়, সেইবাবে ইয়াক সেকি লৈছোঁ। কলপাতখন সেকি হোৱাৰ পাছত কলপাতৰ যিটো ঠাৰি থাকে সেই ঠাৰিটো সৰু সৰুকৈ দীঘলীয়াকৈ কাটি লৈছোঁ আৰু সেয়াই আমি কলপাতত মেৰাই লৈ মাছখিনি বান্ধিম। এতিয়া কলপাতখনত মাছখিনি দি দিছোঁ আৰু দি তাক মেৰালৈ খুব ভাল ধৰণে বান্ধিম যাতে খোল খাই নাযায়। এতিয়া মই কেৰাহীখন অলপ গৰম হ'বলৈ দিছোঁ আৰু কলপাতেৰে মেৰাই লোৱা টোপোলাটো কেৰাহীখনত দি দিছোঁ আৰু এটা পটা গুটিৰে অলপমান হেঁচি দিছোঁ যাতে ঠিকমতে জেগাত মাছখিনি বহি যায়। আৰু প্ৰায় 5 মিনিটমানৰ মূৰত মই এবাৰ লুটিয়াই দিলোঁ। লুটিয়াই দি পটা গুটিটোৰ সলনি এটা চেপেটা শিলগুটি সেইটো দি তাৰ ওপৰত এখন ঢাকোন লগাই দিছোঁ অতি সহজতে সিজিবৰ কাৰণে। এনেকৈ মই মাজতে 5 মিনিটমানৰ পাছত আকৌ এবাৰ লুটিয়াই দিলোঁ। দেখিছোঁ অলপমান এটা ফাল সিজাৰ নিচিনা হৈছে, আনটো ফালো তেনেকৈ অলপমান হেঁচা দি ৰাখি ঢাকোন দি সিজিবলৈ দিছোঁ। প্ৰায় 15-20 মিনিটমানৰ পাছত মাছৰ পোৰা পিটিকা ৰেডি হৈ গ'ল। এয়া চাওঁচোন আহক মাছখিনি ভালদৰে সিজিলে নে নাই। ইমান গৰম, বাপৰে! মাছখিনি একদম ধুনীয়াকৈ সিজিছে। চাওক
গোন্ধটো ইমান ধুনীয়া ওলাইছে, একদম খাওঁ খাওঁ লাগিছে, নহয়নে বাৰু? এতিয়া আপোনালোকে ইয়াৰ লগত অলপমান সৰু সৰুকৈ কুটি লোৱা কেঁচা পিঁয়াজ, অলপমান ধনিয়া পাত আৰু 1 চামুচমান কেঁচা মিঠাতেল দি সানি লওকচোন আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। খাই কিমান ভাল লাগিব চাবচোন।